সকলোকে নমস্কাৰ জনাই মোৰ চেনেল vloginfinite নতুন এটা ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক খবৰ বাতৰি নিশ্চয় জনাব কমেন্টৰ যোগেদি আজি হৈছে 12 জুন দেওবাৰ ভাইটি মেট্ৰিকৰ ৰিজাল্টৰ পাৰ্টি খোৱা মানুহ হে হোৱাই নাই আজি আহিব মই যে আপোনালোকক কৈছো দেউতাৰ ট্ৰিটমেন্ট চলি আছে ট্ৰিটমেন্টৰ হস্পিটেলৰ নাৰ্সকল আজি ভাত খাবলৈ আহিব মায়ে ভাত খাবলৈ তাহাঁতক মানে আমাৰ লগত পুৰা নিজৰ ঘৰুৱা নিচিনা হৈ গ'ল আৰু মায়ে তাহাঁতক ভাত খাবলৈ মানে তাহাঁতি আহিম কৈছে মায়ে কয় যে আজি আহিবা তো আজি আহিব তাৰ কাৰণে অকণমান ৰেডি কৰিছো কি ৰেডি কৰিছো সকলোবিলাক আপোনালোকক দেখুৱাম ৰাতিপুৱাৰ পৰা আচলতে ব্লগ বনাব পৰা নাছিলো কাৰণ যিহেতু মানে খানা বনোৱাত পুৰা ব্যস্ত আছিল ৰিম্পিও আহিলে ৰিম্পি কালিয়ে মাতিলো যে আহিবা কালি আহিবা দেই এনেকে আছে তো তাই কালি আহিলে প্ৰায় 17-18জন মানুহৰ কাৰণে বনাব লগা হৈছে নাজানো তাহাঁতক দেখুৱাব পাৰিম কাৰণ সব মানুহ এনেকে ভিডিঅ' আকৌ তোলাবলৈ ভাল নাপাবও পাৰে সেইকাৰণে আৰু এইফালে ৰিম্পি এইজনী ৰিম্পি হাই এটা কৈ দিয়া ফোনত কথা পাতাত ব্যস্ত বহুত খানা বনালে বাইদেউজনী বহুত খানা বনালে থেংক ইউ মোৰ ইমান বেয়া লাগিছে যোৱা এতিয়া যোৱা ফোনত কথা পাতি কিমান বেয়া লাগিছে মোৰ আৰু মই ওপৰলৈ আহিলো হেৰি এই ডাইনিঙত পাৰিবলৈ কাপোৰ এখন নিব আহিলো এখন লৈ যা পাৰোঁগে আৰু ৰাতিপুৱাৰ পৰা ক'লোৱে যে আপোনালোকক একো মানে ব্লগ বনাব পৰা নাছিল এতিয়া প্ৰায় 12:30 মান হৈছে মায়ে ক'লে আমি বাকীখিনি বনালো মায়ে মাছখিনি বনাব আৰু ভাত পাতি দিব বাকী চাটনি দুটা সেই দুটা বনাই লওঁগে আৰু আপোনালোকৰ কাৰণে দেখুৱাম বুলি আপোনালোকৰ লগত আচলতে শ্বেয়াৰ কৰিম বুলি এগ মছালা ৰেচিপিটো মই অকণমান ভিডিঅ' বনাই ৰাখিছো তাকে আপোনালোকক দেখুৱাই লৈ এতিয়া তাৰপাছত মই চাটনি বনাম একেবাৰে ৰেডি হৈ মানে এতিয়া ইমান লেটেৰি হৈ আছো মাতি দিম এতিয়া ইমান লেটেৰি হৈ আছো চফা চিকুণ হৈ মানে কাপোৰটো চেঞ্জ কৰি ল'ম গা চা ধুলো বাৰু চাফ চিকুণ হৈ পিনি ভালকে আপোনালোকক লগ পাই আছো তেতিয়ালৈকে মই বাকীখিনি কাম কৰোঁ আৰু আপোনালোকে তেতিয়ালৈকে ৰেচিপিটো চাই একদম ইজি হয় এগ মছালা ইজি ৰেচিপি হয় সেইটো চাই লওক মই যাম তললে আহা মই গৈছো দেই কণীখিনি বইল কৰি লৈ কাটা চামুচ এখন দি মাজে মাজে ফুটা কৰি দিছোঁ আৰু ইয়াতে হালধি নিমখ আৰু ৰেড চিলি অকণমান সানি লৈছোঁ এনেকৈ কৰি দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে ভাজি ল'ম এগ মছলাখনত ধুনীয়া এটা কালাৰ আহিবলৈ এইফালে তেলত দি দিয়া আছে চেনি আৰু একেবাৰে অকণমান ৰেড চিলি আৰু এইটো হৈছে আগতীয়াকৈ বনাই লোৱা এটা পেষ্ট যিহেতু ভিডিঅ' কৰা নহ'ল সেইবাবে মই কৈ দিছোঁ এই পেষ্টটোত কি আছে পিঁয়াজ আদা নহৰু বিলাহী গোটেইখিনি ফাৰ্ষ্ট ৰিফাইনত অকণমান ভাজি লোৱা হৈছিলে তাৰপিছতে ধুনীয়া এটা পেষ্ট বনাই লোৱা হৈছিলে আৰু এতিয়া পেষ্টটো তেলত দি পিনি ভালদৰে লৰাই দিয়া হৈছে চাই যাওকচোন ভিডিঅ'টো আগলৈ কি দিছা কাজু পেষ্ট এইখিনি হৈছে কাজুৰ পেষ্ট অলপ মিঠা মিঠা লাগিব অকণমান হালধি দি দিছে নিমখ আগতে দিয়া আছিলে সেইটো কাৰণে অকণমান দি দিয়া আগতে নিমখ দিয়াই আছিলে অকণমান পিছত দৰকাৰ হ'লে আকৌ দি দিবা পানী পেলাই নাচাওঁ লগত বেছি ৰেড চিলি নিদিবা জ্বলা হ'লে খাব নোৱাৰে মেইন কথা মানে কি হ'ল যোনখিনি আলহী আহিব তাহাঁতি মানে জ্বলাটো ইমান খাব নোৱাৰে এইটো কালাৰটো অকণমান ভালকৈ ৰেড চিলি এইটো জ্বলা ইমান নহয় আধা চামুচমান জিৰা আধা চামুচমান ধনিয়া কি পাউডাৰ মিক্স কৰি দিছোঁ খং নকৰিবা মিক্স কৰি দিছোঁ এইটো কি নাম মিট মছলা মাংসতে দিয়ে তুমি দি দিছা যে কণীত কিয় দিছা হা ভাজিব তেল যেতিয়ালৈকে উঠি নাহে তেলটো বিৰিঙি নহালৈকে ভালকৈ ভাজি থাকিব মই এতিয়া ডাঙৰকৈ কাটি থোৱা পিঁয়াজ দি দিছোঁ এইফালে অকণমান পানী দি দিলোঁ পানী দি ভালদৰে লৰাই দিছোঁ একেবাৰে নামমাত্ৰ অকণমান পানী দিছোঁ যিহেতু ইয়াত বেছি পানী কৰিলে ভাল নালাগিব এইখন খাই আৰু প্ৰায় আমাৰ ৰেডি হৈ গৈছে ৰেচিপিটো বিশেষ আৰু ইয়াত একো কৰিব নালাগে যদি আপোনাৰ ওচৰত ধনিয়া থাকে ধনিয়া দি দিব আমাৰ ওচৰত যিহেতু ধনিয়া নাই ধনিয়া নিদিলোঁ এনেকৈ ভাত ৰুটি নানৰ লগত খাব পাৰিব আৰু নেক্সট ডিছটো হৈছে এটা ধুনীয়া চাটনিটো আপোনালোকে দেখি গম পাইছে ইয়াত কি আছে কেঁচা আম বাৰু কোনে খাই ভাল পায় কেঁচা আম পদিনা আৰু ভোট জলকীয়া নহৰু দি ধুনীয়া এটা
পদিনাৰ চাটনি বিশেষকৈ স্মোক চিকেনৰ লগত এনেকুৱা এটা চাটনি খোৱাৰ মজাই সুকীয়া হয় নাই বাৰু এতিয়া প্ৰায় 2টামান বাজিছে আমাৰ সব ৰেডি হৈ গ'ল খানা চানা বনাই আৰু আমি নিজেও অকণমান ৰেডি হৈ ল'লোঁ এইফালে ৰিম্পি বৰুৱা আৰু এইফালে মোৰ কাপোৰ পিন্ধিছে মই শকত হৈ যোৱাৰ কাৰণে মোৰ সেইটো চোলা নহয় মোৰ কাৰণে আৰু বৰষুণটো অকণমান দিছে আৰু চিপ চিপকৈ তাহাঁতি আহিব ফোন কৰিছে আহি আছে তেতিয়ালৈকে ভাবিছোঁ ৰিম্পি আৰু মই ৰিলছ এটাকে বনাই লওঁ দুষ্ট ছোৱালী গানটোৰ ওপৰত আপোনালোকে আমাৰ দুজনী ফ'ল' কৰিব হা ইনষ্টাগ্ৰামত ডেছক্ৰিপশ্যন বক্সৰ লিংকটো আছে ভাবিছোঁ কাটাটো চুলি মাৰিয়ে লওঁ নেকি খোপা এটাকে বান্ধি লওঁ ৰিলছ এটা বনাই লওঁ আৰু যি দেখুৱাব পাৰোঁ দেখুৱাই থাকিম আপোনালোকক বতাহো মাৰিছে বৰষুণ এটোপাল দুটোপালকৈ দিছে চিপ চিপকৈ বুলিও ক'ব নোৱাৰি চাই থাকিব বাকীখিনি ইফালে আলহীৰ কাৰণে ধুনীয়াকৈ খানাটো সজাই দিছোঁ পাপৰ পনীৰ বিলাহী মাছ এগ মছালা আপোনালোকে যি নাম দিয়ে দি ল'ব পাৰিব এইফালে দুবিধ চাটনি পদিনা চাটনি আৰু চানা চাটনি নেমু আৰু এইফালে হৈছে ভাজি দাংবডি আলু ভাজি আৰু এইফালে চিকেন এনেকৈ ধুনীয়াকৈ সজাই মেলি লৈছোঁ এতিয়া আলহীক খাবলৈ মাতোঁগৈ ভিডিঅ'টো চাই যাব ভিডিঅ' সময় পৰিস্থিতিয়ে নভবাকৈ সঁচাকৈ কেতিয়াবা এনেকুৱা কিছুমান মানুহৰ সৈতে চিনাকি কৰাই দিয়ে লগ লগাই দিয়ে যিবিলাক মানুহক জীৱনৰ পৰা কেতিয়াও আঁতৰাবলৈ মন নাযায় সঁচাকৈ খুব ভাল লাগিলে আপোনালোকক লগ পাই ইমান মৰমীয়াল আপোনালোক ইমান ফূৰ্তিবান এনেকুৱা মানুহবোৰ জীৱনত থাকিলে সঁচাকৈ জীৱন এইটো আজি গিফ্ট পাইছে ল'ৰাটোৱে দেখাই দিয়া কি পাইছা চাই পেলাই এইফালে ভাল লাগিছে ন দেখাই দিয়া ওচৰৰ পৰা থেংক ইউ দিয়াৰ কাৰণে আমাৰ আলহীবোৰ প্ৰায় গৈছে আৰু বহুত ভাল লাগিলে হয় নাই ভাল লাগিলে আৰু এতিয়া ৰিম্পিয়া মই ভাবিছোঁ এনেই পাৰ্কৰ ফালে ওলাই যাওঁ আজি চানডে বুলি তাইও নহ'লে সময় নাপায় মোৰ স্কুল থাকিলে সময় নাপাওঁ মই তাইক বাৰে বাৰে কৈছোঁ ব'লা আজি পাৰ্কলৈ যাম দেই চব আমাৰ বাকী বাচন চাচন চব ধোৱা হৈ গ'ল আজি চাহ তাহ খাই লেকচাৰ মাৰিলোঁ ফটো তুলিলোঁ মানে সঁচাকৈ বহুত ভাল একদম নিজৰ নিচিনা লাগিলে মানে এদিন লগ পাই মানে এনেকুৱা ফিলেই নহয় যে আজি লগ পাইছোঁ বহুত আগৰ পৰা চিনাকি তেনেকুৱা লাগিলে আৰু এতিয়া আমি পাৰ্কত গৈ থাকোঁ এই চুলিখিনি ইমান বেয়া লাগিছে লাগৰ পৰা হ'ব কিন্তু ফটো মাৰোঁতে খুলি ল'ম তেতিয়ালৈ গৈ থাকোঁ আমি পাৰ্কলৈ আৰু আপোনালোকক একেবাৰে তাত গৈ লগ পাম অট'ৰ পৰা নামিলোঁ আমি খোজকাঢ়ি গৈ আছোঁ এইখন হৈছে চকীডিঙি ফিল্ড আৰু এতিয়া গৈ আছোঁ পাৰ্কলৈ এনেকুৱা টাইমত ভাল লাগে চাওঁচোন খোলা আছে নে বন্ধ আছে দেখিছোঁ এতিয়া পাৰ্কখন বহুত ভিৰ পাৰ্ক পুৰা ফুল হৈ আছে আমি কেনেকুৱা ভিৰ চোৱা তুমি কেনেকৈ যাবা মোৰ জোলনাত জ্বলিব ইচ্ছা আছিলে সেইটো কাৰণে আহিছিলোঁ ৰ'বা আপোনালোকক দেখুৱাম চাওক ইমান ভিৰ জোলনা এখনো খালী নাই জ্বলিবলৈ লৈ যাম বোলে ফুল যাবা দেই আমাৰ প্লেন চেঞ্জ হয় এতিয়া আহিছোঁ দিদি মোৰ ফুল বাগান মন গৈছে ফুল বাগান পাৰ্ক পুৰা খালী হৈ আছে তাত মানুহ নাযায় কি খালী হৈ আছে মানুহ নাযায় আজিকালি তাত মানুহ নগ'লে বুলি আমি নাযাম নে তাৰ আকৌ মোক আহিব নিদিয়ে ফুল বাগান পাৰ্কলৈ তাই যাব নিদিয়ে এখন পাৰ্কখন গৈছোঁ তাত মানুহ বহুত ভিৰ গাড়ী নিছে ব'লক আৰু গৈ থাকোঁ উপায় নাই এইটো শ্বৰ্টকাট ন য়েছ পৃথিৱীখন অৱস্থা নাইকিয়া হৈ আছে মানুহবোৰ ইমানখিনিতে
ডিটিপিক দিলোঁ বাই বাই ঘৰ গৈ আছোঁ আৰু আমি চকিডিঙিত খাম ম'ম' তাৰপিছতে আমি ইয়াত একো নাখালো বহুত বেছি বহুত ভিৰ মানে ভিৰ নহয় পাৰ্কতো ভিৰ ইয়াতো ভিৰ চবতে আজি চানডে বুলি চাগে মানুহ ইমান নেকি অঁ সেইটোৱে ইমান ভিৰ চকিডিং ম'ম' খাম ঘৰলৈ গৈ থাকিম ৰাতিকৈ আকৌ মই ঘৰৰ ওচৰত খুৰা এজনৰ ঘৰত সেই পোৱালীজনী আহি থাকে যে আমাৰ ঘৰত তাহাঁতৰ ঘৰত আছে আমাক খানা খাব মাতিছে আমাৰ আজি পুৰা খানা দিনটো দিনৰ খানা পৰা খানা মানে পেটত জেগাই খালি নাই খাই আছোঁ উপায় নাই খাব লাগিবই আৰু নাখালে নহ'ব নিমন্ত্ৰণ আছে যেতিয়া আৰু নিমন্ত্ৰণ ৰক্ষা কৰিবা নিমন্ত্ৰণ ৰক্ষা কৰি খানা মেইন আমি খানা খাই ভাল পাওঁ আৰু এতিয়া খাম আমি ম'ম' বহুত দিন ম'ম' খোৱা নাই বহুত দিন ম'ম' খোৱা নাই সঁচাকৈ বহুত দিনেই হয় ম'ম' খোৱা নাই আমি দুজনী এনেকৈ বহুত দিন ওলাইও অহা নাই ন ওলাই অহা নাই আজি বহুত অকল নাগিন চাই থাকে ন মায়ে দিন কাৰ্টুন চাব নোৱাৰে ছোৱালী নাগিন চাইছে মাকে নাগিন চাই থাকে এইটো কি বনাইছা তুমি মই বিৰিয়ানী খাম বিৰিয়ানী বনোৱা দিয়া না লেগ পিচ এটা দিয়া না তৈয়াৰ কৰি লোৱা তাৰপিছত মোক দিবা অকল গেম দিয়া না খাই দিলো মোবাইলতে খাই দিলো তুমি বোলে কিবা এটা বনাইছা চা মোক দেখুৱাই দিয়া আকৌ কিবা এটা তুমি বনাইছা বোলে চা দেখুৱা এইটো নহয় অ তুমি যে কিবা সজাই থৈছা সজোৱাটো মোক দেখুৱা কোনে বনাইছে এইটো কোনে বনাইছে বাৰ বাৰ পাপা মিলি ইমান ধুনীয়া লাগিছে মোকো বনাই দিবিচোন দেই অঁ দিৱাল কেইখনত অঁ এইটো কি হয় কি নিগনি কেকেটুৱা মোক বনাই দিবিচোন দেই জুলাই মাহৰ কাগজ দি ভাল লাগিছে ইমান ধুনীয়াকৈ বনাই তাই